আৰম্ভণি কৰিবলৈ লৈছো শুভেন কাই ব্লগছৰ অন্য এটি ব্লগ আৰু আজি মোৰ লগত আছে তেলচুৰা নমস্কাৰ আৰু ৰিম্পি নমস্কাৰ ৰিম্পিৰ ওচৰত আছে আমাৰ অনুপ্ৰিয়া নমস্কাৰ আৰু একদম লাষ্টত আছে আমাৰ সয়নিকা নমস্কাৰ তো বহুত দিন হল আমাৰ এই চেনেলটোত চ্যালেঞ্জৰ ভিডিও আপলোড কৰা নাই আমি তাৰ মানে চ্যালেঞ্জৰ ভিডিও বনোৱাই নাই বহুত দিন গতিকে আজি এটা নতুন চ্যালেঞ্জ লৈ আহিছো আপোনালোকৰ আগত আৰু আজি চ্যালেঞ্জটো হ'ব আমাৰ বিস্কুটৰ মুখসুক কে হেক্টৰ দিছৰো নাই আজি চ্যালেঞ্জটো বিস্কুটৰ হ'ব কাৰণে এন্ডে তাৰ মানে বেয়া পাইছি মুখসুক হেক্টৰ দিছি এই ৰিম্পি কি হল কিয় মুখসুক হেক্টৰ দিছ আমি বিস্কুট খাই ভাল নাপাও আৰু আমাৰ বাখেৰি মই বেয়া পাও হা বেয়া পাও বেয়া পা বিস্কুট তেল চুৰাই মানে এনে হুদা খাবা নৰি চাই দেখাই ভাল পাওঁ এ নহয় আজি তুমি ভুল বুজি আছ চ্যালেঞ্জটো তাৰ মানে আজি কোনি বেছি বিস্কুট খাবা পাৰে হেনুকা ধৰণৰ চ্যালেঞ্জ নহয় বিস্কুটৰ ওপৰত আমি এটা গেম খেলিম আজি তো আমাৰ মাজত দুই পেকেট বিস্কুট আছে এক পেকেট হৈছে কোকোনাট আৰু এক পেকেট হৈছে মেৰিগোল্ড গতিকে তো নাই কচোন কোন পেকেট বিস্কুটৰ ওপৰত চ্যালেঞ্জ কৰবা কোকোনাট না মেৰিগোল্ড কোকোনাট ঠিক আছে তো মোৰ লগত আছে কোকোনাট বিস্কুট এক পেকেট আৰু সবকে টাইম দিম 1 মিনিট 1 মিনিটৰ ভিতৰত এখন বিস্কুট কোনি আগতে খাই শেষ কৰিব পাৰে কি হ'ব আজিৰ উইনাৰ ঠিক আছে 1 মিনিটৰ ভিতৰত এখন বিস্কুট খাই শেষ কৰিব লাগিব কিন্তু বিস্কুট খাৱাৰ এটা কন্ডিশন আছে এটা শৰ্ত আছে আমি ইয়া বিস্কুট খুলিলো কোকোনাট বিস্কুট আৰু এখন বিস্কুট মই সবকে দিম আৰু সবে এই এখন বিস্কুট খাব লাগিব 1 মিনিট টাইম দিম 1 মিনিটৰ ভিতৰত কাৰ আগতে খোৱা হয় কি হ'ব আজি উইনাৰ কিন্তু হাতেদি খাব নোৱাৰে বিস্কুট খান খাব লাগিব মই এনকে কপালত দিম এনকে নামে আনি এনকে খাব লাগিব পল্লি কিন্তু শেষ যেইবাৰ কৰে আৰু উঠে খাব পাৰিব কিন্তু ইনকে দিম কপালত বিস্কুট খান ইনকে নামে আনি এনকে খাব লাগিব ঠিক আছে 1 মিনিট টাইম দিম হ'ব আৰু যদি জিতু কি দিবি হা যদি মই জিতি যাও কি দিবি 1 মিনিটৰ ভিতৰত জুনি জিকে কি লাগব ডাকটো নাই কি লাগব কাপোৰ এখন বিস্কুটত কাপোৰ দিবা নৰিটো বাপৰে বাপ বৰ ভয়ংকৰ কথা হ'ব দিম কিবা এটা ভাল প্ৰাইজ এটা দিম আৰু জুনি এই ঠান্ডা দিনতো ঠান্ডা ফর মাথা মারি আছে এই যায় হি ইবাৰ একেবাৰে ইনকে ললো ৰাইনকে মাথাত লৈ ফেলে তাৰ মানে মোবাইলৰ কভাৰ খাব নালাগে বিস্কুট খাব লাগে ভালকে খাই দিম পাৰিম তো আৰু একবাৰ মই দেখাই আছো না ভালকে বুজি লও হা আমি জিতলি আমি কেকটো চাইছলে তেৰিবা দাদা ঠিক আছে জলদি জিতে মই আজি কেক খুৱাম এটা হ'ব আৰু একবাৰ ভালকে বুজি লও 1 মিনিট টাইম দিম সবকে মই দি আছো সবকে ট্রাই কৰবা দিম 1 মিনিট টাইম দিম বিস্কুট খান ইনকে কপালত থম ইনকে নহয় উল্টাকে থম তাৰ পিছত 1 মিনিটৰ ভিতৰত কোনি আগতে খাই শেষ কৰবা পাৰে ইনকে নামি আনবা লাগব ইনকে খাও ঠিক আছে একবাৰ টেস্টিং কৰি চামনি টেস্টিং কৰি চাও এতিয়া মই প্ৰেক্টিস কৰবা দি আছো সবকে এখন এতিয়া আমাৰ প্ৰেক্টিস চলি আছে এই সালা হাতে দি লাৰবা নৰা কিন্তু ক্যামেরা তো ইফালে ঘুরে দিতে হাত খানে দিয়ে আনি লৈছে নেকি বিস্কুট খা গুগা ঠিক আছে আমি এটা আৰম্ভ কৰিম চেনি খাই থৈ দিলাক বিস্কুট খান তো আমি এতিয়া গেমটো স্টার্ট কৰিম আৰু কোনে ফার্স্ট হ'ব কোনে সেকেন্ড থার্ড ফোর্থ মানে কাৰ পৰা গেমটো আৰম্ভ হ'ব আমি টস কৰিম আমাৰ তাৰ মানে সৰুতে আমি ক্ৰিকেট খেলতে জিনকে কৰিছিলো হেনুকা সিস্টেমত কৰিম কৰণ তই কবি হা ইটো কোনি ইনকে কবি হা এই ফেলে চ ইটো কোনি এটো চেনি 4 নম্বৰ ইটো কোনি এটো মই ওই বাগম বেশি কে কিমান কম বেছে নেকি মাছ মানে ইটো কোনি এটো মিঠে 2 নম্বৰ 3 নম্বৰ তাই হ'ব 3 নম্বৰ আমাৰ হ'ব অনুপ্ৰিয়া ফার্স্ট কোনি কৰণ মিঠে সেকেন্ড পুরা মিলি গেছি তো ইয়া আমার মোবাইলত টাইমার লগাই লিছো 1 মিনিট আৰু এইফালে আমাৰ তেল চুৰা ৰেডি আৰু
বিস্কুট খান কিন্তু মই যেটা স্টার্ট কম তার পিছত কপালত থবা লাগব তার পিছত খাবা লাগব হা তো তেলচুৰা আৰু এটা নিয়ম মই কৈ দেও তেতিয়া কবা পাৰি গিছলু হাত খান কিন্তু পিছফালে থবা লাগব হাত আগত দেখি আনা নহয় আৰু যদি হাত আগত দেখি আনা যায় তেতিয়া হলি আউট লগে লগে বিস্কুট খান পল্লি উঠে ফেলে আৰু লবা পারবো কিন্তু পরার আগতে যদি হাত আগত দেখি আহে তেতিয়া হলি আউট তো আমি 1 মিনিট টাইম লগাইছো রেডি 1 2 3 স্টার্ট হাত পিছফালে তো তেলচুৰা আমাৰ গেমৰ পৰা আউট তো এতিয়া আমাৰ 2 নম্বৰ কন্টেস্টেন্ট হৈছে আমাৰ ৰিম্পি তো এতিয়া আমাৰ ৰিম্পি 2 নম্বৰ প্ৰতিযোগী আৰু তুমি বিস্কুট খাই বিৰাট ভাল পাই না নাপাও তো আজি তোমাৰ বিশ্বাস আছে না তুমি যে গেমটো জিতবা পারবা বিশ্বাস আছে না তোমাৰ ছাড়বা এ বাদে আদা আদা হ'ব দা প্ৰেক্টিস কৰা টাইম নাই তোমাক টাইমাৰ দি আছো তাৰ পিছত আমাৰ গেম আৰম্ভ হৈ যাব 2 মিনিট নহয় 1 মিনিট সবকে 1 মিনিট দিছো নাংগে নাংগে এ হৰু চলিৰ লগত একলা নাই 1 2 3 স্টার্ট হাত পিছফালে পাঁচ চাৰি তিনি দুই এক স্টপ কি লাগছি লাগলি নহনা খাবা লাগব তো আমাৰ ৰিম্পিও নোৱাৰিলে বিস্কুটখন খাবা শেষ কৰবা লাগব খা 1 মিনিট টাইম থাকব ৰেডি সেৱা সেৱা কৰি লৈছি পুৰা 1 2 3 স্টার্ট পাঁচ চাৰি তিনি দুই এক টাইম স্টপ তো এতিয়া আমাৰ সয়নিকা তাই মুখখানটো এনেই ডাঙৰ আপোনালোকে গমে পায় গতিকে 1 মিনিট টাইম আছে নিয়ম গিলা মনত আছে হাত পিছফালে তো আমি গেমটো আৰম্ভ কৰি দেও 1 2 3 স্টার্ট তো আমাৰ চেনি জিকা বুলি ভাবছিলো কিন্তু আমাৰ ৰেফাৰী গিটা ইমান ভাল লবা লাগে এতে লৈছি এতে এটা দিনে থাক এনেকে খাই দিছি গতিকে আমাৰ গেমটো কোনিও জিকা নাই গতিকে মোৰ কেকটো বাছি গেল তুমি এটা ৰাসা বগাই গজাই পইচা যা আৰু সব এম বজারে লৈ যা তারে ধৰিলা মই ৰাস্তা আস্তে গিতলে তেলচুৰা তাস্তে লাগজনি জিতে তাকে কিনি বস্তাল বেৰিবা তেলচুৰা খাবা বেটি বিস্কুট এখন খাবা নৰে এম বাজাৰত যা এবার মই তোমাক আপোনালোকে আমাৰ চ্যালেঞ্জ ভিডিওবিলাক চাইয়ে থাকে আৰু প্ৰত্যেকটা চ্যালেঞ্জ ভিডিওত কোনোবা নহয় কোনোবা উইনাৰ হয় কিন্তু আজি আমাৰ চ্যালেঞ্জটো এনেকুৱা টান বনাই দিছো মই কোনিও জিকপা নলাক আজি লাষ্ট পনাই হা বিস্কুট এখন খাবা নৰা ৰন্দে লাষ্ট পনাই মইতো পাৰ্টিসিপেট কৰাই নাই মই মাস্টাৰ হে কোন হানি স্কুল মাস্টারে ন মই চ্যালেঞ্জৰ মাস্টাৰ মাস্টারে নল্লি দা মাস্টারে নল্লি মাস্টারে শিকাইছি মাস্টারে নলা
এই বিস্কুট এই বিস্কুটটো খাই তো আজি আমাৰ ভিডিঅ'ৰ কোনো উইনাৰ হ'ব নোৱাৰিলে মই বিৰাট লাজ পাইছোঁ সঁচাই বহুত লাজ লাগছে মোৰ তো নেক্সট ভিডিঅ' এটা আমি আৰু এটা চেলেঞ্জ লৈ আহিছোঁ গতিকে যদি আমাৰ এই চেলেঞ্জটো আজি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো কি কৰিব লাগিব হা নকওঁ মই কম সাবস্ক্রাইব কৰি দিব লাগিব ইতেন 20 টাকা থাকিবি কি কৰিব লাগে চেনেলটো নাচনো ইমান দিনে এটি ভিডিঅ' কৰি কৰি এই শিক্ষা ডাঙৰ কথা নুনা কি কৰিব লাগে চেনেলটো সাবস্ক্রাইব কি কৰিব লাগিব কৰণ এই ঘণ্টি বটনটো টিপি দিব লাগিব আৰু ভিডিঅ'টো কি কৰিব লাগে ভিডিঅ'টো শেয়াৰ কৰি দিব লাগিব কিমান এই বহুত ইনষ্টাগ্ৰামত ষ্টৰি লগাই দিব আৰু হোৱাটছআপত ষ্টেটাছ লগাই দিব তো যদি আমাৰ এই ভিডিঅ'টো যদি 1000 শ্বেয়াৰ হয় তেতিয়াহ'লে সেই শ্বেয়াৰৰ মাজৰ একজনক মই এটা গিভ অৱে দিম কৈ দি মোক দিবি মই শ্বেয়াৰ কৰিম মানে এই ভিডিঅ'টোৰ মাজত এটা গিভ অৱে ৰাখিছোঁ যদি আমাৰ এই ভিডিঅ'টো 1000 শ্বেয়াৰ হয় তেতিয়াহ'লে যোনে যোনে শ্বেয়াৰ কৰে তাৰে মাজৰ একজনক মই কিবা এটা ধুনীয়া বস্তু গিভ অৱে কৰিম তো কাৰণে কিবা শ্বেয়াৰ কৰিবি মই বহুত বাৰ শ্বেয়াৰ কৰিম তই যদি মোক এইটো কি ভাবে দিয়া কি এইটো 15 কভাৰটো লাগব নেকি কভাৰটো দিব না পাৰিম মোবাইলটো কভাৰটো দিব পাৰিম লাগে যদি নেথে শ্বেয়াৰ কৰিবি না কৰিম কৰিম তো নাইটো নকৰে গতিকে আমাৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শেষ কৰা নাই